ভাল লাগিছে নে? কেনেকুৱা লাগিছে? নমস্কাৰ, ৱেলকাম টু ডিএছ ডিমান্স ইউটিউব চেনেল। আজি আমি আহিলোঁ কাকচাঙৰ পৰিৱেশ দেখিছে নহয়, কিমান ধুনীয়া পৰিৱেশ। কাকচাং আহিলোঁ, এয়া চাৰিওফালে আপোনাৰ সেউজীয়া পাহাৰ, গছ গছনিৰে ভৰপূৰ দেখিছে নহয়। আজি এতিয়া যাম আমি জলপ্ৰপাত, বলক লেটছ গো। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগে, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। এতিয়া সম্পূৰ্ণ ভিডিঅ'টো আমি প্ৰথম পৰা চাওঁ, বলক। এয়া আমি আহি আছোঁ কাকচাঙৰ অভিমুখে। আপোনালোকে দেখিছে ৰাস্তা দুই কাষে কিমান সুন্দৰ সেউজীয়া পৰিৱেশ। এয়া গৈ আছোঁ, দেখিছেনে? ৰাস্তাটোহে অকণমান বেয়া, কিন্তু ইয়াৰ প্ৰাকৃতিক পৰিৱেশবোৰ বহুত ধুনীয়া। এয়া মানুহে চাহপাত ছিঙি গৈ আছে ঘৰলৈ, দেখিছে নহয়। এয়া পাহাৰৰ ওপৰলৈ আমি লাহে লাহে উঠি আহি আছোঁ। ৰাস্তা দুই কাষে বাগান, এয়া চাহপাতৰ বাগান, কিমান সুন্দৰ লাগিছে দেখিছে নহয়। সৰুটো পাহাৰ জিলিকি আছে দেখিছেনে আঁতৰৰ পৰাই। আমি এতিয়া অকণমান পাছতে গৈ পাম। এয়া আগৰ গাড়ীখনো হয়তো তালৈকে গৈ আছে। এয়া কিন্তু ৰাস্তাখিনি বেয়া হৈছে দেখিবলৈ মানে বৰ কষ্ট হৈছে। আমি আহিছোঁ কাকচাং বোকাখাটৰ প্ৰায় আপোনাৰ 13 কিলোমিটাৰমান ভিতৰলৈ সোমাই কাকচাং আহি আছোঁ। ইয়াত এটা সুন্দৰ জলপ্ৰপাত আছে। এই জলপ্ৰপাতটো আজি চাবলৈ আহিছোঁ আমি, আৰু অকণমান পাছতে গৈ আমি পাম কাকচাঙৰ জলপ্ৰপাত। এই দেখিছে ন, কিমান ধুনীয়া পৰিৱেশ, দেখি ভাল লাগিছে। আঁতৰৰ পৰা আপোনালোকে দেখিছে কিমান সুন্দৰ লাগিছে দেখিছে না। ৰাস্তাটো দুই কাষে চাহপাতৰ বাগান, বাগানৰ মাজে মাজে আমি আহি আছোঁ। পাহাৰ আঁতৰৰ পৰা জিলিকি আছে দেখিছে নহয়। সঁচাকৈ বহুত সুন্দৰ লাগিছে। আমি এতিয়া বহুত ভাল এজেগালৈ গৈ আছোঁ। কাকচাং যিহেতু বহুত ফেমাছ। পাহাৰ দেখিছেনে? আহি আছোঁ। এয়া আমি আহি আছোঁ কাকচাঙৰ ফালে। সেয়া দেখিছে নহয়, কিমান ধুনীয়া পাহাৰ, একদম সেউজীয়া, আঁতৰৰ পৰাই জিলিকি আছে দেখিছে নহয়। এয়া আমি আহি আছোঁ। ধুনীয়া সুন্দৰ পৰিৱেশ, সেউজীয়া পৰিৱেশ, এয়া দেখিছে না আপোনালোকে। ফাইনেলি পাই গ'লোঁ এই কাকচাং। এয়া লিখি থৈছে দেখিছে নহয়, এয়া লিখি থৈছে ৱেলকাম টু কাৰ্বি আংলং কাইফল লেংছ নেকি, কাৰ্বি আংলং ডিষ্ট্ৰিক্ট। কিমান ধুনীয়া, অ' মাই গড, আল্টিমেট।
আমি ভিতৰত সোমাবৰ কাৰণে ইয়াত টিকেটটো কৰি ল'লোঁ। টিকেটটো 100 টকা লয় চাৰিচকীয়াৰ কাৰণে। টিকেট কৰি আহিয়ে দেখিছে নহয়, প্ৰথমটো নিজৰা, এইফালেদি আমি গাড়ী পাৰ কৰাই নিব লাগিব। কিমান দ জানো নাজানো, আগৰখন গাড়ী গ'ল কিন্তু আমাৰখনো যাব। মানে এয়া জলপ্ৰপাতৰ পৰাই বৈ অহা পানী। আপোনাৰ এনেকুৱা আৰু বহুতো আছে, বহুত পাৰ হৈ যাব লাগিব। গতিকে এখন পাৰ হৈ লওঁ। সেউজীয়া গছ গছনিয়ে ভৰপূৰ হৈ ভৰি আছে। এই ছাইডত ওপৰত এয়া খেতি কৰে মানুহে, এয়া মাটি কঁঠালৰ খেতি দেখিছোঁ এতিয়া বৰ্তমান, দেখিছে নহয়। চাৰিওফালে কেৱল পাহাৰ পাহাৰ পাহাৰ। এতিয়া আমি ইয়াতে গাড়ীত থৈ ইয়াৰ পৰা আমি প্ৰায় 1-2 কিলোমিটাৰমান খোজকাঢ়ি মেইন আপোনাৰ পইণ্টলৈ যাব লাগিব, মানে য'ত আপোনাৰ জলপ্ৰপাত নিজৰা বৈ আছে তালৈ যাব লাগিব। দেখিছে নহয় কিমান সুন্দৰ পৰিৱেশ, ইমান ভাল লাগিছে দেখি, দেখিছে নহয়। এয়া ছাইডত এইবোৰ দোকান আছে, কিবা খাওঁ বুলি ক'লেও খাব পাৰি। এতিয়া আমি লাহে লাহে যাম তালৈ। শুনা শুনা ভিডিঅ' কৰিম চাওক, চাওক ভিডিঅ' কৰিম। আমাৰ দুষ্টকেইটালে দেখিছেনে, ভিডিঅ' এটা কৰিবলৈও মানে নিদিয়ে, দৌৰি আহে অকল ফটো মাৰে, মোবাইলটো লাগে দেখিছে নহয়। এই আমাৰ বাইদেউহঁত ফটো মৰাত ব্যস্ত আছে। ফটো মাৰি পেলাই পজ দি আছে, দেখিছে আপোনালোকে। পোৱালি পোৱালি লোৱা আজিকালি বহুত কথা জানে। ভিডিঅ' কেনেকুৱা লাগিছে কাকচাঙৰ পৰিৱেশ? একদম মজা লাগিছে, একদম মনোমোহা পৰিৱেশ, আল্টিমেট। ঠাণ্ডা লাগি গৈছে। সেউজীয়া পাহাৰ, গছ গছনিয়ে ভৰপূৰ, দেখিছে নহয়। আজি এতিয়া যাম আমি জলপ্ৰপাত, বলক লেটছ গো। এয়া আমি আহি আছোঁ জলপ্ৰপাতৰ অভিমুখে। এয়া দেখিছে প্ৰথমটো নিজৰা, আকৌ এটা নিজৰা পালোঁ, দেখিছে নহয়। এতিয়া এই নিজৰা পাৰ হৈ গৈ থাকিম আৰু জলপ্ৰপাতৰ অভিমুখে। এয়া আমি পানীয়েদি নাযাওঁ, ওপৰেদি যাম দলঙেদি। এইটো জোতা চোতা পেণ্ট চেণ্টবোৰ তিতি যাব। গতিকে এয়া দেখিছে নহয় কিমান ধুনীয়া পৰিৱেশ। এয়া মানুহখিনি কিছুমান তলেদি গৈছে, পৰিবা তললৈ পৰিবা, দেখিছে নহয়। ফালি আহা। আহি আছো জলপ্ৰপাতৰ অভিমুখে কাকচাঙৰ। এয়া দেখিছে লগত আছে আমাৰ বিশ্ব, এই হৰ্ষিতা, আমাৰ সীমা। আহি আছো, অলপ দূৰ গৈ আমি পাম কাকচাঙৰ জলপ্ৰপাত। গতিকে আপোনালোকে চাব কেনেকুৱা লাগে, আপোনালোকে আহিব এই বোকাখাটৰ কাকচাঙৰ মনোমোহা দৃশ্য উপভোগ কৰিবলৈ। গতিকে ব'লক। এয়া দেখিছে নহয়, আমি এয়া কেইবাখনো এনেকুৱা দলং পাৰ হৈ আহি আছোঁ। অলপ পাছতে গৈ পাম, ভাগৰ লাগি গৈছে খোজকাঢ়ি।
এয়া দেখিছে আপোনালোকে আৰু কিমান দূৰ আছে হয়তো নাজানো, কিন্তু আহোঁতে মানে ঘামি জামি দেখিছে নহয়, গোটেই ঘামত জোল ওলাই গৈছে গৰমত। কিমান দূৰ হয় ঠিক নাই, প্ৰায় হয়তো বহুত দিনৰ মূৰত ইমান দূৰ খোজ কাঢ়িছোঁ। গতিকে আজি কাকচাং চাইহে যাম মাত্ৰ, চিধা কথা ন বিশ্বাস? চাবানে? চাইহে যাম, যিমান দূৰ নহওক খোজ কাঢ়ি নহয় আকৌ ভুল হৈছে, খোজ কাঢ়ি মানে কাকচাং চাইহে যামেই। গতিকে ব'লক, এয়া লাগিছে অনুমান পাইছোঁহি নেকি, কিন্তু পাইছোঁ বুলি কৈহে থাকোঁ দেখোন, নাপাওঁহি। এয়া দেখিছে নহয় কিমান ঘন জংঘল, মানে হাম্বি জংঘলে ভৰপূৰ হৈ আছে। তাৰ মাজতে আমি আহিছোঁ, এয়া ঝৰ্ণা শব্দ শুনিছে নহয়, পানী কিমান জোৰত বৈ আছে। হয়তো আকৌ আহিবলৈ এদিন মন যাব নে নাযায় আৰু দেখিলে গম পাম, কিন্তু ভাগৰ লাগি গৈছে পূৰা। আপোনালোকো আহক, কাকচাঙৰ মনমোহা দৃশ্য উপভোগ কৰক, সেউজীয়া প্ৰাকৃতিক সৌন্দৰ্য দেখি সঁচাকৈ বহুত আপ্লুত হ'ব। গতিকে আহক। এয়া আমি কাকচাঙলৈ আহি আছোঁ, আপোনালোকে দেখিছে। অলপ দূৰ গৈ জলপ্ৰপাত পাম, অলপ দূৰ বুলি ভৰি হাত বিষাই গৈছেগৈ, নাপাওঁ। দেখিছে নহয়, এয়া কান্ধৰ ওপৰত এই বান্দৰ পোৱালি বহি আহিছে। কিমান ধুনীয়াকৈ বান্দৰ পোৱালিবোৰ বহি লৈছে, আমি হাতী আৰু কঢ়িয়া আৰু। বাপৰে কিয় ঠেলি দিছা? সেইবোৰতে দীপাংশু ধৰিছেনে? বাইক ইয়ালৈকে লৈ আহিছে দেখিছেনে? কিমান বেয়া জেগাত তথাপিতো মানে বাইকবোৰ লৈ আহিছে ইয়ালৈ, ভয় কৰা নাই মানুহে। এয়া আমি ঘন অৰণ্যৰ মাজে কাকচাঙৰ জলপ্ৰপাতৰ অভিমুখে আগবাঢ়ি গৈ আছোঁ। নাপাইছোঁ, ভাগৰত মানে পিয়াহত অন্তকণ্ঠ শুকাই গৈছে। এয়া পানী অকণ খাবলৈ মন আছিলে, কিন্তু ইয়াৰ পানী খালে বেছি দিন জীয়াই থাকিম চাগে। দেখিছে নহয়, বহুত দূৰ খোজকাঢ়ি আহিলোঁ, ভাগৰ লাগি গৈছেগৈ। কেনেকুৱা ৰাস্তা দেখিছে আপোনালোকে। এয়া আজিৰ পৰা প্ৰায় 5 বছৰমানৰ আগত মই ইয়ালৈ আহিছিলোঁ, কিন্তু এই জেগাডোখৰ বহুত পৰিৱৰ্তন হ'ল। মানে এইখিনি ৰাস্তাবোৰ বনোৱা নাছিলে, মানে একো তেনেকুৱা সুবিধা নাছিলে। মানে এই যিবোৰ দলং চলং মই ভিডিঅ' কৰি আহিছোঁ সেইখিনি নাছিলেই। এয়া দেখিছে নহয়, পাইছোঁহি যেন লাগিছে আৰু পাহৰিছোঁ, বহুত দিন হ'ল যে। এয়া পাইছোঁহি আৰু। এই আমাৰ বাইদেউখন দেখিছে নাই, এখোজি দুখোজি কৰি আগবাঢ়ি আহি আছে। এয়া দেখিছেনে, চাইডত দোকান আছে। জংঘলৰ মাজে ৰাস্তাইদি আহি আছোঁ আমি। এয়া নিজৰা বৈ আছে। দলং চক কিমান দীঘল দেখিছে নে আপোনালোকে? ধৰা মোৰ হাতত ধৰা। বহুত দীঘল দলং, এই দেখিছে নহয়, এইখনেই মানে লাষ্ট দলং নেকি, বহুত দীঘল দেখিছে নহয়। মানে এয়া দেখিছে নহয়, চাইডেদি নিজৰা বৈ আহি আছে। আজি আমাৰ যাত্ৰা হৈছে কাকচাং জলপ্ৰপাত।
এই আমি আৰু অকণমান গ'লে পাই যামহি। বতৰো বেয়া, গতিকে বৰষুণ দিব নেকি ঠিক নাইকিয়া, গতিকে সোনকালে গৈ সোনকালে উভতি আহিম। এই দেখিছে নহয় কিমান ওখ ওখ পাহাৰ, ছাইডত সেউজীয়া গছ গছনিয়ে ভৰপূৰ হৈ আছে। আমাৰ এই ডিভাঞ্চ আহিছে, ডিভাঞ্চক সুধিম কেনেকুৱা লাগিছে? ভাল লাগিছে, আল্টিমেট চুপ্পা এনেকৈ দেখুৱাই দিয়া। এই মজা, ব'লা পৰিবা লাহে লাহে। এইয়া তেখেতলোক খোজকাঢ়ি আহিবই পৰা নাই। এয়া পানী দেখিছে না, পাহাৰৰ ওপৰৰ পৰা পানী বৈ আহি আছে, দেখিছেনে? কুলু কুলুকৈ নিজৰে বৈ আহি আছে। এয়া খোজকাঢ়ি কেনেকুৱা লাগিছে? মজা। কিমান দীঘল দলং, মাই গড। লাহে 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 পৰিবা, তললৈ পৰিলে উঠাব নোৱাৰিম আকৌ। লাহে লাহে যোৱা। শুনা পৰিবা, পিছলি লাহে লাহে যোৱা। এতিয়া পালোহি আৰু। পাহাৰৰ মাজে মাজে আমি আহি আছোঁ। এয়া এফালেও পাহাৰ, এফালেও পাহাৰ। এইয়া কুলু কুলু নিজৰা বৈ আছে। এই দেখিছে নহয় তেনেকুৱা দলং এখন। এয়া দেখিছে আপোনালোকে। অ' মাই গড, এইয়া দেখিছে আপোনালোকে, আমি পাই গ'লোহি কাকচাং। এয়া আমি আহি আছোঁ আগলৈ। কিমান ধুনীয়া পৰিৱেশ, জীৱনত প্ৰথম দেখিছোঁ এনেকৈ নিজৰা, জলপ্ৰপাত আজিলৈকে দেখা নাই। অ' মাই গড, কিমান সুন্দৰ লাগিছে দেখিছে আপোনালোকে। ওপৰ যাব নোৱাৰো। ফাইনেলি পালো সেই কাকচাং, দেখিছেনে কি মজা, দেখিছেনে কি মজা জেগা এয়া। কেনেকুৱা লাগিছে? মজা লাগিছে, বহুত ভাল লাগিছে। ৰিফ্ৰেছমেণ্টৰ কাৰণে মাজে মাজে ইয়ালৈ আহি দিব লাগে, বহুত ভাল লাগিব। ভাল লাগিব। বান্দৰ পোৱালি দেখিছে নহয়, এই বান্দৰ পোৱালি, এই বান্দৰ পোৱালি পিঠিত লৈ এয়া এতিয়া কাকচাঙৰ পৰা উভতিছোঁ, দেখিছে নহয়। লগত এই বাঘ ওলাব, ইয়াত বাঘ টাইগাৰ ওলাব, ইয়াৰ পৰা সোনকালে পলোৱাই ভাল। গতিকে এতিয়া ঘৰ পাওঁতে মজা লাগিব খোজকাঢ়ি খোজকাঢ়ি। আহি থাকা, পানী অকণ মাৰি দিয়া, পানী অকণ মাৰি দিয়া। চা চা চা।
এতিয়া আমি কাকচঙাৰ পৰা উভতি বোলো যাবলৈ ওলাইছোঁ। এতিয়া যাম, দেৰিও হ'ল, বহুত দেৰি হৈ গ'ল, এই আন্ধাৰ হ'ব হৈ গ'ল। গতিকে আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিব লাগিব। আপোনালোকে যদি মোক ছাপোৰ্ট কৰি যায় আকৌ নতুন নতুন ভিডিঅ' আপোনালোকে পাই থাকিব। গতিকে আজি ইয়াতে সমাপ্ত কৰিলোঁ, বাই বাই।